নমস্কাৰ সুপ্ৰভাত সকলোলৈকে আপোনালোক সকলোকে মোৰ প্ৰথমটি ইউটিউব ভিডিঅ'লৈ স্বাগতম জনাইছোঁ যিহেতু মই ইউটিউব জগতখনৰ লগত বৰ এটা জড়িত নহয় আৰু আজিলৈকে এনেদৰে ইউটিউব ভিডিঅ' বনাই পোৱা নাই কিন্তু মই মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ স্নাতকোত্তৰ মহলাৰ প্ৰথম ষান্মাসিকৰ এগৰাকী ছাত্ৰী আৰু আমাৰ বিভাগৰ শ্ৰদ্ধাৰ হিমাদ্ৰী শইকীয়া বাইদেৱে আমাক অসমীয়া সংস্কৃতিৰ ওপৰত এটা এছাইনমেণ্ট বনাবলৈ দিয়াৰ কাৰণে ভাবিছোঁ মই যিখিনি অধ্যয়ন কৰিছোঁ তাৰে অলপমান আভাস আপোনালোকক ভিডিঅ'ৰ যোগেদি দেখাবলৈ চেষ্টা কৰিম আৰু এই ভিডিঅ'টি প্ৰস্তুত কৰোঁতে অনেক ভুল ত্ৰুটি হ'ব পাৰে আৰু এই ভুল ত্ৰুটিবিলাক আপোনালোকে যেন ক্ষমা কৰি শুধৰাই দিয়ে আহকচোন ভিডিঅ'টি আৰম্ভ কৰোঁ মই অসমীয়া সমাজৰ এখন বৰবিয়াৰ নীতি নিয়মসমূহ মানৱ জীৱনৰ তিনিটা প্ৰধান অনুষংগ জন্ম মৃত্যু বিবাহ সম্পৰ্কীয় লোকাচাৰ আৰু লোকবিশ্বাসেৰে অসমীয়া সমাজ সমৃদ্ধ হৈ আছে বিবাহ অনুষ্ঠানে আটাইতকৈ আনন্দমুখৰ বিয়া অসমীয়া সমাজৰ এক প্ৰাণময় উৎসৱ বিভিন্ন ধৰণৰ নীতি নিয়মৰ মাজেৰে এখন বিয়া অনুষ্ঠিত কৰা হয় তাৰে আভাস আপোনালোকক অলপ দিবলৈ চেষ্টা কৰিম আহকচোন জানো এই নীতি নিয়মসমূহ কি আৰু কি পৰ্বৰে এখন বিয়া সমাপন প্ৰথমেই উপযুক্ত ল'ৰা আৰু উপযুক্ত ছোৱালীৰ খা খবৰ কৰা ছোৱালী খুজিবলৈ যোৱা ল'ৰা আৰু ছোৱালীৰ ঘৰৰ মাজত আদান প্ৰদান কৰা পৰ্ব বিয়াৰ ঘৰত তামোল পাণ পেলোৱা পৰ্ব বিয়াৰ আঙঠি পিন্ধোৱা ছোৱালীৰ ঘৰত বিয়া সোধা পৰ্ব ছোৱালীৰ ঘৰত বিয়া ঠিক হোৱাৰ কাগজ দিয়া পৰ্ব জোৰোণ দিয়া পৰ্ব জোৰোণৰ পৰ্ব বিয়াৰ আৰম্ভণি বিয়াৰ পৰ্ব দৰাৰ বৰযাত্ৰী সহ কইনাৰ ঘৰলৈ যাত্ৰা পৰ্ব কইনাৰ ঘৰত দৰাৰ উপস্থিতি পৰ্ব খোবা খোবনি আৰু আঠমঙলা এইকেইটা পৰ্বই এখন বিয়া সমাপন কৰা হয় উপযুক্ত ল'ৰা আৰু উপযুক্ত ছোৱালীক খা খবৰ কৰা পৰ্ব প্ৰথম অৱস্থাত উপযুক্ত বয়সত ল'ৰাৰ অভিভাৱক তথা ঘৰৰ পৰিয়ালবৰ্গ আৰু মিতিৰ কুটুম্বই ল'ৰালৈ বিয়া পাতিবৰ বাবে এজনী উপযুক্ত বয়সৰ ছোৱালীক খা খবৰ কৰে ঠিক সেইধৰণে ছোৱালীৰ ঘৰৰ পৰিয়ালবৰ্গও এজন ভাল ল'ৰাৰ খা খবৰ কৰে আৰু দুই ঘৰৰ কথা বতৰা মিলি গ'লে দুয়ো ঘৰৰ সৰ্বসন্মতভাৱে বিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে ছোৱালী খুজিবলৈ যোৱা পৰ্ব কোনো ল'ৰা বা পৰিয়ালবৰ্গই খা খবৰ কৰি নিজৰ পচন্দৰ উপযুক্ত বয়সৰ ছোৱালী বিচাৰি পালে ল'ৰাৰ ঘৰৰ মানুহে সেই ছোৱালীজনী ল'ৰালৈ বিয়া দিবৰ বাবে নীতিগতভাৱে ছোৱালী ঘৰৰ অভিভাৱক তথা পৰিয়ালবৰ্গৰ ওচৰত খুজিবলৈ যায় ল'ৰা আৰু ছোৱালীৰ ঘৰৰ মাজত আদান প্ৰদান কৰা পৰ্ব ল'ৰা ঘৰে ছোৱালী খোজাৰ পিছত যদি ছোৱালী ঘৰৰ মানুহে ছোৱালী বিয়া দিম বুলি ছোৱালীৰ মতামতৰ সাপেক্ষে সিদ্ধান্ত কৰে তেন্তে দুয়ো ঘৰ সেই তাৰিখৰ পৰাই মিতিৰ হৈ উঠাৰ দুয়ো ঘৰৰ মাজত অহা যোৱা আদান প্ৰদান কৰে অৰ্থাৎ ল'ৰা আৰু ছোৱালীৰ মাজত কথা বতৰা আদান প্ৰদান হয় আৰু ছোৱালীয়ে ল'ৰাক নীতিগতভাৱে উপহাৰ প্ৰদান কৰে ইয়াৰ উপৰিও দুয়ো ঘৰ মিতিৰৰ মাজত ককাই ভাই পৰিয়ালৰ অহা যোৱাৰ উপৰিও উপহাৰৰ আদান প্ৰদান চলে ছোৱালীৰ ঘৰত তামোল পাণ পেলোৱা পৰ্ব ল'ৰা আৰু ছোৱালীৰ ঘৰৰ মাজত আদান প্ৰদান চলাৰ পিছত ল'ৰা ঘৰৰ পৰা স্থানীয় ৰাইজৰ 2-3জন ব্যক্তিক লগত লৈ ছোৱালী ঘৰলৈ যোৱাৰ নিয়ম থাকে ল'ৰা ঘৰে এথোকা কেঁচা তামোল পাণ আৰু 3 গুছি পাণসহ অৰিহণা লৈ আৰু কোমল চাউল গুড় গৰুৰ গাখীৰৰ টেকেলি এটা লগত লৈ ছোৱালীৰ ঘৰৰ স্থানীয় ৰাইজৰ সহযোগত তামোল পাণৰ শৰাই আগবঢ়াই ৰাইজৰ সাক্ষাতত দুই ঘৰে সেৱা জনাই আশীৰ্বাদ লয় আৰু বিয়াখন সুকলমে হৈ যাবৰ বাবে আৰু কেইটামান পৰ্বৰ পাছতে জোৰোণৰ পৰ্ব আৰম্ভ হয় আৰু ইয়াৰ মাজতো বিশেষ এটা পৰ্ব থকা দেখা যায় গাঠিয়ন খুন্দা পৰ্ব আৰু এই পৰ্বৰ বিষয়েও খুব সুন্দৰকৈ মই আপোনালোকক জনাবলৈ যিমান পাৰোঁ চেষ্টা কৰিম আৰম্ভ কৰিছোঁ জোৰোণৰ পৰ্ব দৰা ঘৰৰ পৰা জোৰোণৰ দলটি ৰং ধেমালিৰে মাজেৰে আহি কইনাৰ ঘৰৰ পদূলিত উপস্থিত হয়হি আৰু লগে লগে কইনা ঘৰৰ উপস্থিত আয়তীসকলে বিয়ানাম আৰম্ভ কৰে এইদৰে সদায় তামোল সজোৱা জোৰোণ আহি ৰৈ আছে আদৰো গয়লোৱা ইয়াৰ পিছতেই কইনাৰ মাকে আয়তীসকলৰ সহযোগত ধূপ ধূনা চাকি বন্তি তামোল পাণ অৰিহণা শৰাই লৈ বিচনীৰ বাদিত জোৰোণৰ দলটিক আদৰণি জনাই ৰভাৰ ভিতৰলৈ আগবঢ়াই আনে আৰু পাৰি থোৱা আসনত উপস্থিত কৰোৱাহি
তাৰ পিছতেই জোৰোণৰ কাৰ্যসমূহ আৰম্ভ হয় দৰা ঘৰৰ আয়তীসকলে কইনাৰ ঘৰৰ ভিতৰলৈ আহে আৰু তেতিয়া কইনাৰ ঘৰৰ আয়তীসকলে এইদৰে বিয়ানাম গায় আহিছে জোৰোণখন বহিছে বাজত বাইদেউ শুই আছে গৈ বতীৰ ঘাটত লাহে লাহে কৰি বতীয়ে জগাই উঠা চোন সোণজনী অলংকাৰ পিন্ধা মাৰাৰ অলংকাৰ থোৱা কাটি কৰি ঐ ৰাম দেউতাৰ অলংকাৰ থোৱাহে ৰামে দি পঠাইছে বিচিত্ৰ অলংকাৰ ঐ ৰাম হাতে জোৰে কৰি লোৱাহে তাৰপিছতে কইনাক নতুন আ অলংকাৰ কাপোৰ কানিৰে সজাই পৰাই সমাজৰ মাজলৈ উলিয়াই অনা হয় আৰু কইনাই সমাজত সেৱা কৰে আৰু জ্যেষ্ঠৰ পৰা কনিষ্ঠসকলক মান ধৰি আশীৰ্বাদ লয় বিয়া দুদিনীয়া হ'লে জোৰোণৰ দিনাও পানী তোলা পৰ্ব হয় ৰাতিলৈ আৰু পানী তুলিবলৈ যাওঁতে আয়তীসকলে এইদৰে বিয়ানাম গায় ৰাম কৃষ্ণ ঋণিকে ঋণিকে ৰাম কৃষ্ণ দেখিছো যমুনা হৰি মূৰৈ বৈ আছে কদমৰ তলে তাৰপিছত ছয়ডাল ইকৰাৰে দুডাল লৈ তিনিভাগ কৰি বেই সাজি দৰা কইনাক গা ধুৱাওঁতে বিশেষকৈ কইনাক গা ধুৱাওঁতে আয়তীসকলে বিভিন্ন ধৰণৰ বিয়ানাম গোৱা দেখা যায় আৰু ইয়াৰ পিছতেই বিয়াৰ দিনা অৰ্থাৎ দ্বিতীয় দিনা জোৰোণৰ অধিবাস পৰ্ব শেষ হোৱাৰ পিছত অৰ্থাৎ পিছদিনা শুভ বিবাহ কাৰ্য আৰম্ভ হয় নপুৰুষৰ শ্ৰাদ্ধ শুভ মাংগলিক কাৰ্য বিয়াৰ আগদিনাৰ দৰে অৰ্থাৎ বিয়া দুদিনীয়া হ'লে বিয়াৰ দিনাও ৰাতিলৈ পানী তোলা পৰ্ব বিভিন্ন ধৰণৰ নিয়মৰ মাজেদি পালন কৰা হয় আৰু দৰা কইনাক গা ধুৱাবলৈ চাৰিওটা কলৰ খুঁটা পুতি বেই সাজি কলৰ পটুৱাৰে এখন দলিচা সজা হয় এই দলিচাৰ তলত অৰ্থাৎ মাটিত এটা ভোজনী অৰিহণাসহ পুতি থোৱা হয় আৰু দৰা কইনাক নিয়মৰ মাজেৰে মিঠাতেল মাহ হালধিৰে নোৱাই দৰাৰ সখীসহ আৰু কইনাক অকলে গা ধোৱা হয় দৰা আৰু কইনাক গা ধোৱাৰ পিছত চাৰিজনী আয়তীয়ে চেলেং কাপোৰে এখন লৈ এটা সোণৰ আঙুঠি আৰু চাউল লৈ দৰা কইনাৰ মূৰৰ ওপৰত তামোল দি আশীৰ্বাদ দিয়ে আৰু দৰা কইনা প্ৰত্যেককে এখন গামোচাত এটা তামোল পাণসহ এখন চৰি কটাৰী কঁকালত বান্ধি দিয়ে বিশ্বাসমতে কোনো দেৱ দেৱী বা শত্ৰুৱে বা অন্য কোনো লোকে দৰা কইনাক কোনো অপকাৰ কৰিব নোৱাৰে তাৰপিছতেই দৰাৰ ঘৰৰ বৰযাত্ৰীসহ কইনা ঘৰলৈ যাত্ৰা কৰে আৰু কইনা ঘৰলৈ দৰাৰ এই যাত্ৰা পৰ্বত বিভিন্ন নিয়মেৰে যাত্ৰা কৰা হয় তাৰপিছত কইনাৰ পদূলিত বৰযাত্ৰীসহ দৰা উপস্থিত হোৱাৰ লগে লগে বৰযাত্ৰীৰ লগত যোৱা ঢুলীয়া বিহুৱা দলে বিহু গাই আনন্দ ফূৰ্তি কৰে লগতে কইনা ঘৰৰ বিহুৱা ঢুলীয়া দলেও সমানে বিহু গাই নাচি বাগি আনন্দ ফূৰ্তি কৰে পিছত কইনাৰ ঘৰৰ পৰা তামোল পাণৰ শৰাই আগবঢ়ায় আৰু দৰাৰ বৰযাত্ৰীসকলক ৰভাৰ ভিতৰলৈ আমন্ত্ৰণ জনায় আৰু ৰভাৰ কলপুলিৰ তলত দুখন তামুলী পীৰা পৰা থাকে আৰু দৰা আৰু সখীৰ বাবে এই কলৰ তলত দৰাক আদৰণি জনাই থাকোঁতেই কইনাৰ মাকে অন্য 4 বা 5 গৰাকী মহিলাক লগত লৈ শোৱাগুৰি তুলিবলৈ যায় আৰু দৰাক একাষৰীয়া কৰি থয় এই শোৱাগুৰি তোলোতে এখন কোলাত কেঁচা পিঠাগুৰি লৈ 6 বা 7টা পিঠা কোলাত
কুলাত ঘিলা পিঠাৰ নিচিনাকৈ বনাই খাজ দি সজাই দিয়া হয় আৰু কুলা ঢকিয়াই আনন্দ কৰা হয় আৰু কেঁচা পিঠাগুড়িসমূহ দৰা আৰু কইনাক উদ্দেশ্য কৰি আনন্দত দলিয়াই দিয়া হয়। এই কাৰ্য সমাপন হোৱাৰ পাছতেই কইনাৰ মাকে শেষত দৰাক আদৰণি জনায় আৰু চেলেঙত ধৰি দৰাক সখীসহ ৰভাৰ ভিতৰলৈ লৈ আহে আৰু দৰাৰ সখীসহ সমাজত সেৱা জনাই হোমৰ গুৰিত নিৰ্দিষ্ট কৰি থোৱা আসনত বহে। তাৰপিছত হোম যজ্ঞ আৰম্ভ হয়। হোম যজ্ঞ কাম চলি থাকোঁতেই সম্প্ৰদানৰ সময় লগ্ন সমাগত হোৱাৰ লগে লগে কইনাক নিয়মৰ মাজেৰে হোমত অৱস্থান গ্ৰহণ কৰিবলৈ সমাজৰ মাজলৈ অনা হয় আৰু হোমৰ গুৰিত কইনা বহাৰ লগে লগে আয়তীসকলে বিয়ানাম গায়। ওলাই জানকী সীতা ৰামক দেখিলে তুলসীৰ মালা লয়া ৰামক বৰিলে বাওঁ হাতৰ মালা ধাৰি সোঁহাতলৈ লোৱা চন্দ্ৰ সূৰ্য সাক্ষী কৰি ৰামৰ মূৰত দিয়া। ইয়াৰ পিছতেই হোমৰ গুৰিত দৰাক লৈ জোৰানাম গোৱা হয়। আমাৰ বাইদেউ পদুম পাত ভিনদেউ তুমি কচুপাত ওচৰ চাপি নবহিবা খজুৱাব বাইদেউৰ গাত বনে বনে ফুৰিলো বনৰ মালা গাঁঠিলো বেয়া নাপাব দেই ধেমালিহে কৰিলো। তাৰপিছত সম্প্ৰদানৰ সময় আহে। তেতিয়া আয়তীসকলে এইদৰে গায়। সম্প্ৰদান কৰোঁতে হিমালয় সুধিলে হৰিহে আদি পুৰুষৰে কথা ঐ ৰাম ৰাম। ইয়াৰ পিছত আখৈ দিয়া পৰ্ব আৰম্ভ হয়। এই পৰ্বতে আয়তীসকলে বিয়ানাম গোৱা হয়। আখৈ দিয়া মৰমৰে ভাই আজিৰ পৰা তোমাৰ বাইদেউ গোত্ৰ ছিগি যায় হোমৰ ভেটি বন্ধালো আজিৰ পৰা ভিনদেউ ঐ আমাৰ বাইদেউ গতালো খোৱাত কষ্ট নিদিব পিন্ধাত কষ্ট নিদিব ঠাট্টা সুৰত কথা কৈ মনত বেজাৰ নিদিব। ইয়াৰ পিছতেই হোম যজ্ঞ শেষ হয়। তাৰ পাছতেই কইনাৰ ঘৰত দৰা কইনাৰ মাজত আঙুঠি সলোৱা পৰ্ব আৰম্ভ হয়। আনন্দৰ মাজেৰে এই পৰ্ব শেষ হোৱাৰ পিছত দৰা আৰু সখী খোৱা বোৱা কৰি কইনাক লৈ কাহিলী পুৱাতেই নিজ ঘৰলৈ যাবলৈ সাজু হয়। এই মুহূৰ্তটো অতি কৰুণ কইনা ঘৰৰ বাবে। এইখিনিতে আয়তীসকলে এইদৰে বিয়ানাম গোৱা দেখিবলৈ পোৱা যায়। হাতত পাণ বঁটা লৈ দেউতাৰাক মাতা গৈ মৰমৰ দেউতা যাবলৈ ওলালো যাবৰে সময়ত সেৱাহে
যাবৰে সময়ত সেৱাহে জনালোঁ বিদায় বিদায় আজি আয়তি বিদায় বাইদেউ আজি চিৰ বিদায়। ইয়াৰ পিছতেই দৰা কইনাই হাতত পাণ পতা লৈ প্ৰথমেই মা দেউতাক সেৱা জনায়। পৰিয়ালৰ সকলোকে মাত লগাই শেষত আয়তীসকলক সেৱা জনাই লাহে লাহে যাবলৈ আগবাঢ়ে। শেষত কইনাৰ মাকে দৰা কইনাক লগুণ গাঁঠি দি আগে আগে আহি মূল দুৱাৰত চেলেং কাপোৰ ধৰি বিদায় দিয়ে। এই মাংগলিক ধ্বনিৰ মাজত দৰা সখী কইনাসহ দৰাৰ লগত অহা সকলোৱে গাড়ীত উঠি যাত্ৰা আৰম্ভ কৰে আৰু দৰাৰ ঘৰতে দৰা কইনাক আদৰি নিয়াৰো পৰ্ব খুব সুন্দৰকৈ পালন কৰা দেখা যায়। বিয়াৰ পিছদিনা অৰ্থাৎ বাঁহী বিয়া বুলি কোৱা হয়। তাৰ পিছত খোবা খুপুনি আৰু আঠমঙলা পৰ্বও থাকে। খুব সুন্দৰকৈ এই পৰ্ব দুটাও পালন কৰা দেখা যায় আৰু এখন বিয়াৰ এই সকলো নিয়ম নীতিৰ মাজেদি এখন বিয়াৰ সমাপন হয়। আৰু যিমানখিনি পাৰিছোঁ বিয়াৰ যিখিনি পৰ্ব থাকে যিখিনি নিয়ম নীতি থাকে সকলোখিনি দেখাবলৈ চেষ্টা কৰিছোঁ। তথাপিও ইয়াৰ মাজতো কিছু কিছু থাকি যাব পাৰে, তাৰ বাবে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। মোৰ ভিডিঅ'টি ইমানেই আছিলে। যিমানখিনি পাৰিছোঁ আপোনালোকক অলপ অলপ দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। বাই বাই।